নমস্কাৰ, আপোনালোক সকলোৱে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকে গম পাব কেনেকৈ NRCৰ ফাইনেল ড্ৰাফ্টখনত আপোনাৰ ফেমিলিৰ মেম্বাৰৰ নামটো চেক কৰিব পাৰিব, নাইবা NRCৰ ফাইনেল ড্ৰাফ্টখন নিজৰ মোবাইলত নিজে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰিব হ'লে বা চেক কৰিব হ'লে আপোনাৰ মোবাইলৰ যিকোনো এটা ক্ৰম ব্ৰাউজাৰত NRC বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত নতুন এটা পেজ আহিব। আপোনালোকে ওপৰতে দেখিব পাইছে NRCৰ অফিচিয়েল লিংক হয়। এই NRC কমপ্লিটেড ড্ৰাফ্ট বুলি ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত নতুন এটা পেজ আকৌ আহিছে। পেজটোত আপোনালোকে দেখিব পাইছে ক্লিক হেয়াৰত ক্লিক কৰি দিব। ক্লিক হেয়াৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিব পাইছে এণ্টাৰ ইয়ৰ ARN নম্বৰ, তাৰপিছত এণ্টাৰ কেপচাৰ। ইয়াত আপোনালোকে ARN নম্বৰটো বহাই দিব। মই মোৰ ARN নম্বৰটো বহাই দিওঁ। মই মোৰ ARN নম্বৰটো বহাই দিলোঁ। তাৰপিছত তলত দেখিব পাইছে এণ্টাৰ কেপচাৰ। কেপচাৰটো আপোনালোকে দেখিব পাইছে এই কেপচাৰটো ইয়াত ভৰাই দিব। মই কেপচাৰটো ভৰাই দিওঁ। মই কেপচাৰ কোডটো বহাই দিলোঁ। বহাই দিয়াৰ পিছত ইয়াত চাৰ্জ অপশ্যনটো দেখিব পাইছে। চাৰ্জ অপশ্যনত ক্লিক কৰি দিব। চাৰ্জ অপশ্যনত ক্লিক কৰাৰ পিছত লোড লৈছে। লোড লোৱাৰ পিছত আপোনালোকে দেখিব পাইছে মোৰ NRCৰ ফাইনেল ড্ৰাফ্টখনৰ নাম ওলাই আহিছে। এয়া সকলোবোৰ মোৰ পৰিয়ালৰ সকলোৰে নাম ওলাই আহিছে। আপোনালোকে এনেকৈ আপোনাৰ পৰিয়ালৰ সকলোৰে নাম চেক কৰিব পাৰিব বা ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইবটো কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' যেতিয়াই আপলোড কৰিম আপোনালোকে ন'টিফিকেশ্যনৰ জৰিয়তে গম পাই যাব।